এটা ৰিক্ৰুটমেণ্ট অলৰেডি এডভাৰটাইজমেণ্টটো ওলাই গৈছে। প্ৰাথমিক শিক্ষাতো সকলোৱে এপ্লিকেশ্যনো গ্ৰহণ কৰা হ'ল। ছেকেণ্ডেৰীৰ ক্ষেত্ৰত পৰীক্ষা মতে আমি গৰম বন্ধৰ সময়ত সকলোবিলাক ট্ৰান্সফাৰ হ'ব লাগে। গতিকে গৰম বন্ধ আহি আছে, গৰম বন্ধৰ আগে আগে যিখিনি আইনমতে সিদ্ধ মানে যিখিনি ট্ৰান্সফাৰ পোৱাৰ যোগ্য সকলোৱে অৰ্ডাৰ লাভ কৰিব। শিক্ষা সেতুৰ জৰিয়তে ট্ৰান্সফাৰ এপ্লিকেশ্যনৰ প্ৰক্ৰিয়াটো অলপ সময় ল'ব। এটা ৰিক্ৰুটমেণ্ট অলৰেডি এডভাৰটাইজমেণ্টটো ওলাই গৈছে। প্ৰাথমিক শিক্ষাতো সকলোৱে এপ্লিকেশ্যনো গ্ৰহণ কৰা হ'ল। ছেকেণ্ডেৰীৰ ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে আমি সেৱাক এটা ব্লু প্ৰিণ্ট ৰোডমেপ ৰূপৰেখা প্ৰস্তুত কৰাৰ কাৰণে দায়িত্ব দিয়া আছে। MCCৰ কাৰণে গোটেই প্ৰক্ৰিয়াখিনি যিহেতু বন্ধ আছিল, এতিয়া MCC প্ৰত্যাহাৰ হোৱাৰ পাছত এই গোটেই প্ৰক্ৰিয়াটো আমি 2 দিনতে আকৌ আৰম্ভ কৰিম। টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা সোনকালে হ'ব। মই এতিয়াই আপোনাক মানে দিন তাৰিখ সময় কৈ দিব নোৱাৰোঁ, কিন্তু প্ৰক্ৰিয়াটো অব্যাহত আছে। MCCৰ কাৰণে